আজি পলু লেটা খাম, সেইকাৰণে পলু কাটি আছোঁ মই এতিয়া। ইমানখিনি হৈছে আৰু আছে এইখিনি। ঘৰত সৰুতে কৰিছিলোঁ, আমাৰ ঘৰত খুব এৰী পলু পুহিছিলে আগতে, এতিয়া আজিকালি প্ৰায় নোপোহাই হ'ল। সেইকাৰণে মই এতিয়া ইমান এক্সপাৰ্ট নহয়, মোৰ সেইকাৰণে অলপ সময় লাগিছে। আচলতে বইল কৰি লৈ আগতীয়াকৈ, বইল কৰি পেলাই তাৰপিছত হাতেৰে গুচাব পাৰি। বইল নহয়, অলপ গৰম কৰি লয়। মই এইখিনি আগতে বাঁহৰ পৰা গুচাই তাৰপিছত গৰম কৰিম। সাৰ অকণমান দিব লাগে, বেছি পানীত নহয়, অকণমান। ইফালে ইমানখিনি হ'ল। টেইলৰ চব খোলা নাই, এইটো চোৱা, এইটো আচলতে মই ইমান লাইভত এক্সপাৰ্ট নহয় যে, সেইকাৰণে। কেন ইউ চি দিছ? প্ৰধানমন্ত্ৰীয়ে যে মেলনী ডাঙৰীয়ানীক দিলে এই এৰী চাদৰখন, এনেকুৱা ইয়াৰ পৰা, এই সূতাৰ পৰাই বনে। ইয়াৰ পৰা এইখিনি যিখিনি কোকুন, ইয়াৰ পৰা সূতা প্ৰস্তুত হ'ব। তাৰপিছত আপোনাৰ ধুনীয়া ধুনীয়া কাপোৰ ইয়াৰ পৰাই প্ৰস্তুত হয়। এইখিনি আজি খাম। যদি খোৱা নাই ক'বা, মই অফিচলৈ লৈ যাম, টেষ্ট কৰিব পাৰিবা। এইখিনি আচলতে বইল কৰি পেলাই প্ৰথমতে পানী অলপ দি গৰম কৰে, তাৰপিছত হাতেৰে গুচাব পাৰে। মই যিহেতু ইমান এক্সপাৰ্ট নহয়, সেইকাৰণে মই আগতীয়াকৈ কেঁচিৰে কাটি লৈছোঁ। ইয়াৰ পৰা এইটো কাটিলে মানে এইখিনি কাটা হয়, মানে ইয়াত এনেকৈ থাকে। ইয়াৰ পৰা এইখিনি হৈ গ'ল, এইখিনি অকল এতিয়া সূতা হ'ব। যঁতৰতো কাটিব পাৰি, আজিকালি মেচিনতো ওলাইছে। তাৰপিছত এইখিনি আমি খাম। পলু লেটা, এৰী পলু লেটা বৰ ধুনীয়া হয়। খালি মোৰ এদিনমান দেৰি হৈ গৈছে। এই ক'লা হ'ব নালাগে আচলতে, এইফালে এনেকুৱা ৰঙা হৈ থাকিলে তেতিয়া খাই বেছি ভাল লাগে। আৰু ইমানখিনি আছে মোৰ কৰিবলৈ। মই যিহেতু ইমান এক্সপাৰ্ট নহয়, সেইকাৰণে অলপ মোৰ সময় লাগিছে। গুৱাহাটীত যে এৰী পলু নিজে খাবলৈ পাইছোঁ, ঘৰতো হৈয়ে থাকে। সেইকাৰণে মই আপোনালোকক কিয় লোভ নলগাম। যিবিলাকে কেতিয়াও খোৱা নাই মোক ক'ব, মই টেষ্ট কৰাম। একো নাই, আপুনি নৰ্মেলি পিঁয়াজৰ লগত আমি যেনেকৈ কণী ভাজোঁ বা বেলেগ ধৰণে খাওঁ, হাফ হাফ কৰি পেলাই তেনেকৈও খাব পাৰে। আদাৰৱাইজ কণবিলাহীৰ লগত ভাল হয়। মই কালি ৰাতি কেইটামান মই কণবিলাহীৰ লগতে খাইছিলোঁ। সেইটো দেখা পাইছেনে নাই মই নাজানো, মই কেমেৰাটো ইমান ভালকৈ, মাজে মাজে লাইভত আহিব লাগিব, তেতিয়া মই এক্সপাৰ্ট হৈ যাম। সেইটো কোনোবাই কৈছিলে এনেকুৱা এইবোৰ কেনেকৈ পোক পলু খাব পাৰে। এইবোৰ নহয় আচলতে, এইবোৰ আমাৰ এৰী আৰু মুগাটো অকল অসমতে পায়, বহুতে যিবিলাকে নাজানে। ইয়াৰ পৰা ভাল ভাল কাপোৰ লাখ টকাত বিক্ৰী হয়, সেইখিনিতো পিন্ধি সকলোৱে বাহিৰত চাল দিয়েগৈ, কিন্তু পোক দেখিলে আকৌ ঘিণ কৰে। আচলতে এইবোৰ একদম চকু মুদি ধুনীয়াকৈ মানে খাব পৰা বস্তু, কাৰণ ইয়াত পাতহে খায়, বেলেগতো একো আৰ্টিফিচিয়েল বস্তু দিয়া নাথাকে। গতিকে সকলোৱে খাব পৰা বস্তু মোৰ বোধেৰে। যিবিলাকে কেতিয়াও খাই পোৱা নাই, বেলতলা বজাৰলৈ যাব প্ৰায়ে ওলায়, কিন্তু মুগাৰ পলু মই খাই পোৱা নাই। পাট পলুতকৈ মানে এৰী পলুৰ
এৰী পলুৰ মানে যিটো লেটা সেইটো খাই বেছি ভাল হয়, খাবলৈ সোৱাদ হয়। বেলতলা প্ৰায় ওলায়, বড়ো মানুহবোৰে বহুত কৰে নহয় এইফালে, খাই চাব পাৰে। যদি ৰেচিপি লাগে মোক কমেণ্ট কৰিব, মই এদিন বনাই খুৱাম নহয়, দেখুৱাম। গুৱাহাটীত থকাবিলাকহে খুৱাব পাৰিম। ইয়াতে আৰু এটা মই বস্তু দেখুৱাই দিছোঁ, যিবিলাকে নাজানে। নৰেন্দ্ৰ মোদী মেক ইন ইণ্ডিয়া ছাৰ। নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী, ডেফিনেটলি কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰে। এই যে ইয়াতে মানে এইটোৱেই পলুটোৰ ঘৰ, ইয়াৰ ভিতৰত যে থাকিব, ইয়াতে বেছি দিন থাকিলে ইয়াতে মানে মল মূত্ৰ ত্যাগ কৰিব। এই সময় হৈছে যে ইয়াৰ পৰা এই ওলাইছে, ইয়াতে বেছি দিন থাকিলে ইয়াতে লেট্ৰিন কৰিব। ইয়াতো খুব সম্ভৱ আছেই, এইটোত নাই। মানে কেইবাদিনো যদি ইয়াতে থাকে, ইয়াতে সেই মল মূত্ৰখিনিও ইয়াতে থাকি যাব, যিহেতু এইটো বাঁহ, গোটা বাঁহ, ইয়াৰ পৰা একো নোলায়। আৰু ইয়াতে কেঁচা হৈ থকা মই এটাও নাই নহয়, মই দেখুৱালোঁ হয় যিখিনিয়ে দেখা নাই। প্ৰথম যেতিয়া মানে খাবলৈ হয় তাৰ আগত এইটো গোটেই হালধীয়া হৈ থাকে। যেতিয়া খাবলৈ হয় মানে পকি যায়, পুৰঠ হয়, তেতিয়া এইটো ৰঙা হৈ যায়। মানে প্ৰকৃতিৰ বিস্ময়। 1 ঘণ্টামানত আপুনি যদি হালধীয়া সম্পূৰ্ণ এনেকুৱা বগাই থকা মানে কিবা পোকৰ দৰে দেখিছে সেই পলুটো, তেতিয়া 1 ঘণ্টা পাছত চাবহি গোটেই এনেকুৱা ৰঙৰ হৈ যাব। ইয়াৰ পিছত যিমান দিন হ'ব ক'লা, মানে এইটো ধৰে। তেতিয়া এইবোৰ গোটেইটো যদি ক'লা হৈ যায় তেতিয়া খাবলৈ ইমান ভাল নহয়। এইটো মই ওপৰত দেখুৱাইছোঁ। তেতিয়া তাৰমানে এই ক'লাটো হ'লে অলপ ছালবোৰ ডাঠ নিচিনা হৈ যায়, খাবলৈ অলপ টান নিচিনা হয়, তেতিয়াও খাব পাৰি। কিন্তু এই গোটেইটো ক'লা হৈ যাব দিব নালাগে। অসমৰ ৰেচম শিল্প বহুত ডাঙৰ হৈছে আজিকালি। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া জানেই আপোনালোকে, আমাৰ বস্ত্ৰ মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী। এতিয়া অসম চৰকাৰে কাক দিয়ে, আগতে আছিলে উৰ্ষা গৌৰা ব্ৰহ্ম, আপোনালোকে জানেই। তিতাবৰত ইয়াৰ ওপৰত বিশেষকৈ এটা ট্ৰেইনিং চেণ্টাৰেই আছে, এবছৰীয়া কোৰ্চ হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ইয়াৰ কাৰণে বিশেষ কোৰ্চ আছে, চেৰিকালচাৰৰ। প্ৰাইভেট কলেজবোৰতো আজিকালি পঢ়িব পাৰি। ইয়াতে ক্ষেত্ৰীত আছে এনেকুৱা ইনষ্টিটিউট। আমাৰ বেছিভাগ আজিকালি ইয়াত প্ৰডাকশ্যন কম হয় কাৰণে এৰী চিল্কৱৰ্ম ইজ নন এজ দ্য অহিংসা চিল্ক। য়েছ। কাক বুজাই আছে? যিবিলাকে কমেণ্ট কৰি আছে বুজি পোৱা নাই, যিবিলাকে দেখা নাই। আচলতে ৰ'ব, বেছি এক্সপাৰ্ট নহয় যে মই কেমেৰাটো, কোনোবাই ফোন কৰিছিল, কেমেৰাটো ওলোটা হৈ আছিল, মই এতিয়াহে দেখিলোঁ। লৱণজ্যোতি বৰগোহাঁই, যদি তিতাবৰত খাবলৈ পোৱা নাই প্লিজ কাম, মই থৈ দিম। এইখিনি আচলতে পাকৈত হাতত হ'লে ইমান দেৰি হৈ গ'লহেঁতেন। মই বহুত দেৰি কৰা নাই, ঘৰত পাহৰি হেৰি হৈ গৈছে মোৰ, সেইকাৰণে অলপ সময় লাগিছে। এইখিনি ইমানখিনি হ'ল, দেখিছেনে নাই? এইটো কাক বুজাই আছে, যিবিলাকে বুজা নাই সেইবিলাকক বুজাই আছোঁ। যদি যিবিলাকে এৰী পলুৰ সোৱাদ লোৱা নাই ল'ব পাৰে। আৰু যিবিলাকে কৈ আছিল আমাৰ ইয়াতে প্ৰডাকশ্যন হয়, আমাৰ লোকেল বস্তু, আচলতে এৰী আৰু মুগাটোহে কেৱল অসমত হয়, বাকীখিনি প্ৰডাকশ্যন যথেষ্ট কমি গৈছে। সেইকাৰণে বেছিভাগ বাহিৰৰ পৰাই আহে, কৰ্ণাটকৰ পৰাই বেছিভাগ আহে, আপোনালোকে জানেই। গল্ডেন থ্ৰেড, সেইটোতো মুগা, কিন্তু মুগাৰ পলুটো মই খাই পোৱা নাই। এৰী পলুটো আমাৰ ঘৰত আগতে বহুত হৈছিল। ৰেয়াৰিং কমপ্লিট হ'ল। আমাৰ এদিনো খাবলৈ নিদিলে। পবিত্ৰ মাৰ্ঘেৰিটা প্লিজ ছাপোৰ্ট হিম।
ডেফিনেটলি ছাপোৰ্ট কৰিব লাগে আমাৰ ৰেচম শিল্প, আমাৰ লোকেল বস্তু, আমাৰ ঘৰত এৰী প্ৰডাকশ্যন হৈছেই যথেষ্ট। আমি সৰুৰে পৰা এৰী পলুৰ লগতে ডাঙৰ হোৱাৰ নিচিনা। আমাৰ ওচৰতে ফাৰ্মো আছে, শদিয়াত কেইবাখনো আছে আচলতে। যদি হিৰকে এতিয়াও চোৱা নাই, হিৰকে চাব বুলি মই আশা কৰিছোঁ। জিঘাংশু শদিয়া ৱাচিং। এইটো ইয়াত দেখি হয়তো কিছুমানে ঘিণ কৰিব পাৰে, কিন্তু খালে চৰ মাৰিলেও নেৰিব বুলি কয় যে, এনেকুৱা সোৱাদ। মই যিহেতু দূৰত আছে বুজাই দিছোঁ তাৰমানে কিমান সোৱাদ হ'ব পাৰে। আৰু যিবিলাকে এৰী পলুৰ কথা নাজানে, মানে বুজা নাই, মেলনিক যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখন শ্বল দিলে, তাৰ দামটো আপোনালোকে এবাৰ গুগলত চাৰ্চ কৰি চাব। আৰু কিমান ধৰণৰ ভেৰাইটিজ পায়, মানে কি ধৰণৰ কাপোৰ এৰীৰ পৰা হয়। আৰু সেইখিনি আৰু বেছি লেকচাৰ দিয়া টাইপ হৈছে। আৰু চিল্ক কি কামত লাগে, অকল কাপোৰ বুলি নহয়, আপোনালোকে এবাৰ গুগল কৰি চাব, বিভিন্ন কামত লাগে। মোবাইলতো আছে ভিতৰত, জনাবিলাকে জানেই। আৰু গুৱাহাটীত যে খাবলৈ পাইছোঁ মই সেইকাৰণে দেখুৱাইছোঁ, বাকী এইটো প্ৰথমবাৰলৈ দেখুওৱা বস্তু একো নহয়। এবাৰ নিশ্চয় লৈ যাম, হ'ব। ৰিচ ইন প্ৰটিন। আচ্ছা, প্ৰটিন যথেষ্ট আছে বুলি কৈছে, মানসৰ কাৰণে ভাল হ'ব। জিম যোৱা মানুহে খাব পাৰিব নাই, প্লিজ মেনশ্যন। আৰু যে মই ভিতৰতে লেট্ৰিন কৰা মল মূত্ৰৰ কথা কৈ আছিলোঁ, এইটো মানে ভিতৰত থাকিলে এনেকুৱা, এইবোৰ ভিতৰতে থাকি যায় বেছি দিন হ'লে। যিহেতু এইটো বাকচত সোমাই থাকে, ওলাই আহিব নোৱাৰে, সেইকাৰণে ভিতৰতে থাকে। পাৰ্থই জানিব গোলাঘাটত যথেষ্ট হয়। আমাৰ মাহীয়েও পুহি আছে গোলাঘাটত বেঙেনা খোৱাত। হ'লে মানে পঠাই দিবলৈ কৈছোঁ মই। আৰু এবাৰ যিবিলাকে এবাৰ খাবলৈ নাপাব, মই গোলাঘাটৰ পৰা আহিলে খুৱাম। শ্ল' কানেকশ্যন বুলি দেখুৱাইছে। আধামান হৈছে আৰু অলপ আছে। লাইভটো চোৱাসকলক আৰু কমেণ্ট কৰাসকলক সকলোকে ধন্যবাদ জনাইছোঁ। মই মোৰ কামখিনি শেষ কৰিব লাগিব। মই এঠাইলৈ যাব লগাও আছে আজি। বতৰটো ভাল কৰিছে, গতিকে ওলাই যাব লাগিব। সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াতে নেটৱৰ্ক শ্ল' দেখুৱাইছে, মই সেইকাৰণে কমেণ্টবোৰ পঢ়িব পৰা নাই আচলতে। আজি হাৰভেষ্টিং কৰিম আহি যোৱা তিতাবৰতো যাবই লাগিব। কিহৰ লগত খাই বুলি সুধিছিল। আচ্ছা, বৰিং হৈছে, লাইভটো নিউ ইনফো লাগে। এইটো একো টিউশ্যন ক্লাছ চলি থকা নাই, এইটো মই জাষ্ট এবাৰ দেখুৱালোঁ কেনেকৈ, যিবিলাকে হেৰি হোৱা নাই। আৰু যদি মানুহে টেষ্ট কৰিব বিচাৰা প্লিজ কমেণ্ট। চবেই খাব পৰা বস্তু। আৰু এটা বস্তু দেখুৱাইছোঁ, মোৰ জলকীয়া জোপাত কিমান জলকীয়া লাগিছে। মানস, এইটো টাবত হোৱা
জলকীয়া আৰু এইফালে নৰসিংহ আছে। এতিয়া সামৰিছোঁ, মোৰ কাম আছে। আৰু 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 এটা ওৱান মোৰ থিং, মোৰ হাতত এইটো এনেকুৱা পুলি আছে, কাৰোবাক লাগিলে জনাব। ইয়াতে এইটো এনেকুৱা 4-5টামান পুলি আছে, যদি কাৰোবাক লাগে। এইটো কি হয়, এনেকুৱা হয়, দালিত দি খাবলৈ ভাল, টেঙা হয় এনেকুৱা। যোৱা বছৰ মই আনি ৰুইছিলোঁ, এবাৰ কেইবাটাও হৈছে। যদি কাৰোবাক লাগে কমেণ্ট কৰিব, মই দিব পাৰিম। শ্ল' কানেকশ্যন বুলি দেখুৱাইছে। আই ডোণ্ট ন' গুৱাহাটীত কিয় এনেকুৱা শ্ল' কানেকশ্যন দেখুৱাইছে। এতিয়ালৈ মই ৰাখিছোঁ। সকলোৰে ৰবিবাৰটো শুভ হওক, বতৰ ভাল হৈছে।